এয়া শুই উঠি এতিয়া মোৰ শুই উঠি দুটা কাম বিশেষকৈ বেলাক চোৱা লিঅ'ক চোৱা গতিকে বেলাকো খাবলৈ দিলোঁ তাৰপিছত যাম লিঅ'ৰ ওচৰলৈ মোৰ শুই উঠিয়ে সদায় দুটা কাম মোক কৰিবই লাগিব আৰু সেই দুটা কাম হৈছে বেলা আৰু লিঅ' লিঅ' এয়া বিস্কুট নাই খাব আহ 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 এয়া এয়া আহ খা বিস্কুট খা 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 ডিঙিটো চাওঁ লিঅ'ৰ ডিঙিটো চাওঁ চাওঁ দুখ পাইছিলি না ডিঙিটো লিঅ'টো খা নাবান্ধিলেও নহয় আজি শুই উঠা দেৰি হ'ল আৰু সেইবাবে লৰালৰিকে কামত লাগিছোঁ আৰু ইহঁত দুটাকো খাবলৈ দিলোঁ আৰু এতিয়া ফুলখিনি চাইছোঁ সদায় শুই উঠি মই ফুলখিনি চাওঁ ক'ত কি ফুলিছে বুলি আৰু কিয়নো এইকেইদিন মানে বৰষুণ বহুতেই বেছি দিছে আৰু এইজোপা দেখিছেনে ইয়াতে অপৰাজিতা ফুলো আছে আৰু লগতে এয়া জবাজোপা খুব ধুনীয়াকৈ ফুলে কিন্তু বৰষুণৰ বতৰত ফুলবোৰ পৰি পৰি পিছল হয় টাইলছবিলাকত আৰু এইজনী হ'ল বেলা থাকা খালা নাই তুমি নাই খোৱাকৈ যোৱা তেতিয়াহ'লে আজিৰ ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ সকলোলৈ মই গীতালিছ লাইফৰ পৰা সুপ্ৰভাত জনাইছোঁ আৰু এয়া বাৰীলৈ আহিছোঁ বাৰীৰ বডি কেইজোপা দেখিছিলেই নহয় মই ৰুইছিলোঁ যে এতিয়া বহুতেই ডাঙৰ হৈ গ'ল আৰু আজি তুলিবলৈ আহিছোঁ সকলোৱে কয় ডাঙৰ বস্তু ছিঙিব লাগে সেইকাৰণে বেছি হ'ব বোলে এইখিনি খেতি কৰা বস্তু এডাল দুডাল খালেও ভালেই লাগে পাকঘৰলৈ আৰু এতিয়া বনাম বুট দালি খিচিৰি যিটো নেকি আজি আপোনালোককো মই দেখুৱাই থাকিম বুট দালিখিনি অকণমান নিমখ দি উতলাই ল'লোঁ এনেও বুট দালি উতলাই ল'লে ভাল তেতিয়া ফেনখিনি যায়গৈ আৰু ভালদৰে চাফা হয় এতিয়া চাউলখিনি ধুই ল'লোঁ আৰু ইয়াত আছে আদা নহৰু পেষ্ট আৰু বইল কৰা বুট দালি বেছি বইল কৰিব নালাগে অকণমান কম কৰিব লাগে আৰু কুকাৰ পাতিলোঁ খুব সোনকালে হয় আৰু মানুহজনে খুব খাই ভাল পায় সেইবাবেই বনাওঁ মই আৰু এয়া পিঁয়াজ দিলোঁ আৰু পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি ল'ম মই পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাৰ লগে লগে তাত আদা নহৰু পেষ্ট দিলোঁ জোখমতে আৰু অকণমান হালধি দিলোঁ আৰু এয়া হাফ বইল কৰি থোৱা বুট দালিখিনি দিলোঁ আৰু বুট দালি যেতিয়া বইল কৰিব তাত অকণমান নিমখ দি ল'ব লাগিব তেতিয়া ভাল লাগিব খাই আৰু বৰ বেছি এটা বুট দালিও দিব নালাগে কিয়নো বুট দালি পোলাও দৰেই হ'ব খিচিৰি বুলিও কওক বা বুট দালি দিয়া পোলাও বুলি ক'লেও বেয়া নহয় আৰু এয়া চাউলখিনি দি দিছোঁ এতিয়া চাউলখিনি দি দিয়াৰ পিছত খুব ধুনীয়াকৈ ভাজি ল'ম এফালে পানীও গৰম কৰি ৰাখিছোঁ আৰু এয়া প্ৰায় মানে ভজা হৈয়ে গৈছে বৰ বেছি বুট দালি কিন্তু নিদিব কম পৰিমাণৰ দিব ঘৰৰ শাক পাচলি বুটলি অনা শাকখিনি লগত ভাত কেৰেলা দিলোঁ আৰু এটা আলু দিলোঁ তাৰপিছত খিচিৰি খহাই গ'ল এয়া হ'ল ৰুটি আমি খাম ৰুটি ভাজি সেয়াই ৰাতিপুৱাৰ ব্ৰেকফাষ্ট এয়াই আৰু কাম আছে চানডে অকণমান মানে ৰুটিনখন অলপ বেলেগ হয় আৰু কাম বন আছে চব কাম বন আঁতৰাই এয়া এইফালে বিচনা হেৰি কৰিব লাগিব মোৰ চৰ্দিও লাগি আছে সেইবাবে আৰু আগে পেট পূজা কৰি লওঁ তাৰপিছত ঘৰৰ কামখিনি কৰিম কাপোৰে কানিয়ে অৱস্থাহীন হৈ আছে তাৰপিছত এইফালে দেখিছেনে গোটেই কাপোৰ পাছফালেও কাপোৰ
গতিকে কাম ধেৰ তাৰপিছত যাম এফালে ওলাই বজাৰ কেইটামান আছে বিশাললৈ যাম বুলি ভাবিছোঁ তাকে গৈ আহিম আৰু অলপ পিছতে কাম বন কৰি সেইকাৰণে সোনকালে লৰালৰিকৈ খিচিৰিটো মোৰ মানুহজনৰ বুট দালি খিচিৰি মোৰ মানুহজনৰ খুবেই প্ৰিয় খাই ভাল পায় আৰু দিনটোৰ বাবে ওলাই যায় সেইবাবে মই সদায় খুৱাই পঠাম আগতেও কৈছোঁ চাগৈ মই ব্লগত গতিকে খিচিৰি বনালোঁ মানুহজনৰ বাবে আৰু আমাৰ বাবে বনাইছোঁ ৰুটি আৰু আজিতো বাৰীৰ বডি লৈ আহিছোঁ বডিমাহ গতিকে খাই নিশ্চয় ভালেই লাগিব আৰু খাই কেনেকুৱা লাগিলে কৈ দিম কাম কৰা হৈ গ'ল তাৰপিছত এয়া চব চাফা তাফা কৰিলোঁ এইফালেও কৰিলোঁ বিছনা পত্ৰ পাৰা হৈ গ'ল মোটামুটি কাম আজি শেষ হ'ল এইফালেও এইখিনি ধোৱা কাপোৰ আৰু এইফালে শুকুৱাই নাই আজি বতৰ বেয়া গতিকে অলপ পিছত আকৌ অলপমান কাম আছে কৰি ল'ম এতিয়া ব্ৰেকফাষ্ট খাম তাৰপিছত আকৌ আপোনালোকক লগ পাম কুকুলু ছোৱালীজনী মোৰ 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 কুকুলু ছোৱালী কুকুলু ছোৱালী আয়ো দেহি মোৰ কুকুলু ছোৱালী চাওঁ দাঁতবোৰ চাওঁ কুকুলু ছোৱালীজনী হা হা এইজোপা টকৌ গছ নহয় অ' টকৌ গছ এই কুকুৰণী ছোৱালীক মই মালোঁ দিয়া হেণ্ডছেক 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 দিয়া আৰে মই বেয়া পাম তোমাক দিয়া হেল্ল' এভৰিৱান এয়া গা পা ধুই আহিলোঁ আৰু বহুত দেৰি হ'ল আজি গা ধোৱা আজি ছানডে বুলি অকণমান দেৰি কৰিলোঁ নহ'লে আনকেইদিন মানে তেনেকুৱা দেৰি নহয় সোনকালেই হ'ল কাম বন কৰিলোঁ আৰু আজি অলপ ৰেষ্ট কৰিবলৈ মন গ'ল শুই উঠাও দেৰি গতিকে চুলি তুলিবিলাক ধুলোঁ ধুই মেলি এতিয়া ভাত পানী খাম তাৰপিছত এফালে যাম বুলি ভাবি আছোঁ কৈছিলোঁৱে নহয় আপোনালোকে নাভাবিব যে মই ট্ৰেইনত উঠি ক'ৰবালৈ গৈছোঁ বুলি আচলতে ক'লৈকো যোৱা নাই মই এফালে ফুৰিবলৈহে আহিছিলোঁ আৰু ট্ৰেইনখন যোৱা দেখি মই এটা ভিডিঅ' ক্লিপ কৰি ৰাখিলোঁ আৰু ভাল লাগে তেনেদৰে সৰুৰে পৰাই মই ট্ৰেইন চাই খুবেই ভাল পাওঁ গৈ থকা ট্ৰেইন সেইবাবে আপোনালোককো মই দেখুৱালোঁ হেল্ল' এভৰিৱান এয়া পাছদিনা লগ পালোঁ আজি বিৰাটেই বৰষুণ আৰু খিচিৰি খাবলৈ ভালেই হৈছিলে পিছত আমি খাইছোঁ আৰু ঘৰৰ বডিমাহ নিজে খেতি কৰা সেইখিনিও খাই ভালেই লাগিলে আপোনালোকক জনাম বুলি কৈছিলোঁ নহয় সেয়া তাকেহে জনালোঁ আৰু যিসকলে এতিয়া ভিডিঅ'টো চাইছে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু লগতে আপোনালোকে অকণমান মোক ছাপোৰ্ট কৰিব আৰু ভিডিঅ'সমূহ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে কিবা ভুল ভ্ৰান্তি হ'লেও জনাবলৈ নাপাহৰিব গতিকে আজিৰ এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ বেছি দীঘলীয়া নকৰোঁ কিয়নো বেছি দীঘলীয়া ভিডিঅ' দিলে আকৌ আপোনালোকৰ আমনি লাগিব গতিকে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰি গীতালিছ লাইফৰ পৰা বিদায় লৈছোঁ গতিকে বাই বাই